Hi, welcome to my channel আৰু মই নবনিতা আপোনালোক মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আমি অন্য এটি মন্দিৰলৈ যাব ওলাইছো বেলেগ এটা মন্দিৰলৈ যাম বুলিয়ে মানে ভিডিঅ'টো বনাবলৈ ভাবিছো কাৰণ মন্দিৰটো আপোনালোকক দেখাব চেষ্টা কৰিম অকনমান তো ভিডিঅ'টো চাই থাকিব আমি এইখনত যাম বেটাৰী ৰিক্সাখনত ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল পাব তো বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলবম গাইস আহি মন্দিৰ পাই গলো মন্দিৰ ভিতৰ ভাগলৈ আমি গৈ আছো দেখাম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা হ'ব মজা দিনটো ক'বা নৰা না দে বলে আজি তোৰ ঘৰত তো গৈ আছো মন্দিৰত চাই থাকিব পূজা কৰা মেলি হৈ গ'ল আহি ফেলে মানে ভিডিঅ' কৰা হোৱা নাই ইমান বেছি মানুহ বহুত বেছি মানুহ ভিডিঅ' কৰাৰ কোনো চান্সে নাই আৰু মন্দিৰৰ ভিতৰত মানে চাকি জ্বলোৱা য'ত ধূনা জ্বলোৱা হয় তাততো মানে সম্ভৱেই নহয় বহুত বেছি মানুহ পূজা চূজা কৰিলোঁ তাৰ ভাবিছোঁ পূজা কৰিয়ে ভিডিঅ'টো কৰিম আৰু মন্দিৰৰ চাৰু চাইড দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এতিয়া মোৰ পূজা কৰা মেলি হৈ গ'ল তাৰপিছত মই আপোনালোক মন্দিৰটো পৰিৱেশটো দেখাই আছোঁ আৰু মন্দিৰটোৰ নাম হৈছে গৌশালা মন্দিৰ আঠেৰি হাতত আছে এই মন্দিৰটো আপোনালোকক মই মন্দিৰটো দেখাই আছোঁ ধুনীয়া এটা পৰিৱেশ তো ভিডিঅ'টো চাই থাকিব মন্দিৰত আহি মই ভাইটি এজনক লগ পাইছিলোঁ মানে ফটো লৈ থাকোঁতে মানে তেওঁ সুধিছিল মোক নামটো কি তো মই চিনাকি কৰাই দি আছোঁ हाय आप लोग क्या कर रहे हैं নামটো কোৱা তোমাৰ मोर नाम खगेन डेका মই ঘৰ घर नाव बंधा কেনেকুৱা লাগিল মোক লগ পাই ভাল ভাল খবৰ ভাল উম, তো হ'ব দিয়া ন উম, তো ভাইটিজনক লগ পালোঁ ভাল লাগিলে বাকী আপোনালোক মন্দিৰটো দেখাই আছোঁ মই
কৰ অলপ চাইড দিছ মন্দিৰটো মই অলপ দেখাব চেষ্টা কৰিছোঁ বহুত মানুহ হৈ আছে ভিতৰত মানে সোমাই তেওঁলোকক প্ৰব্লেম দিয়াৰ মানে ইচ্ছা নাই কাৰণ পূজা কৰি আছে সকলোৱে আৰু এটা বস্তু দেখাই আছোঁ ইয়াতে এইটো মন্দিৰত বিয়াও পাতিব পাৰি ইয়াতে হোম পুৰা ঠাই এইটো বিয়া পতা হয় আহিব পাৰে আপোনালোকে ধুনীয়া হয় এইছা অকণমান দেখাইছোঁ বহুত বেছি মানুহ মন্দিৰটো অলপ দেখাব চেষ্টা কৰিছোঁ বহুত বেছি মানুহ অলপ লাজ লাগি আছে সেইবাবে অকণমান দেখাইছোঁ কেনেকুৱা পাইছে জনাব তো এতিয়া আমি অন্য এখন ঠাইলৈ যাম সেইখিনি দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব মানে এটা ৰহস্যজনক ঠাই এখনলৈ গৈ আছোঁ মই যিমানখিনি পাৰোঁ আপোনালোকক জনাব চেষ্টা কৰিম তাত কি কি হৈছিল কি কি হোৱা নাই তাত যাম আমি তো ভিডিঅ'টো চাই থাকিব সেইখিনি জানিবলৈ আৰু এই গৌশালা মন্দিৰটো আপোনালোক মই অকণমান দেখাব চেষ্টা কৰিছোঁ খুবেই ধুনীয়া এটা পৰিৱেশ আপোনালোকে আহিব কেতিয়াবা আথেৰী ঘাটত হয় বাঙালী পাৰৰ পৰা এইফালে ডিমাকুচি যোৱা ছাইডত তো কেনেকুৱা পাইছে মন্দিৰটো জনাব আৰু অন্য এখন ঠাইলৈ গৈ আছোঁ কৈছোঁ আগতে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ৰহস্যজনক ঠাইখনলৈ আহি পালোঁ জনাই আছোঁ ইয়াৰে ৰহস্য কি গৈ আছোঁ ভিতৰলৈ এইখন হৈছে অত্ৰয়মুনিৰ আশ্ৰম ইয়াৰ ৰহস্য বহুত মই অলপ জনাব চেষ্টা কৰিম আৰু পৰিৱেশটো দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব কি হয় কি নহয় এইখন হৈছে অত্ৰয়মুনিৰ আশ্ৰম ইয়াতে ৰাম আৰু সীতাও আহিছিল বুলি শুনিছিলোঁ সেইখিনি তাৰপিছত ইয়াতে মই ভাবিছিলোঁ বাবাজীজনক কিবা কিবি সুধি আপোনালোকক জনাব চেষ্টা কৰিম কিন্তু তেখেত বৰ্তমান ব্যস্ত কাৰণ বহুত মানুহৰ ভিৰ হৈ আছে বেলেগ এদিন আহি মই জনাব চেষ্টা কৰিম ইয়াৰে ৰহস্য বহুত আছে এইখিনি মই পিছত জনাম এতিয়া আজি মানে নহ'বই চাগে বাবাজন ব্যস্ত তেখেতক সুধিব ভাল লগা নাই বহুত মানুহ ভিৰ হৈছে আৰু ইয়াৰ অন্য এটা ৰহস্য এই তাত যজ্ঞ কৰা হয় চ'ত মাহত চ'ত মাহত কৰা হয় চ'তৰ পৰা বহাগৰ ভিতৰত বছৰত দুবাৰ কৰা হয় যদি মোৰ ভুল হোৱা নাই সঠিককৈ মই নাজানো যদি বাবাজীজনক পাৰোঁ সুধি ল'ম আৰু ইয়াত এই পুখুৰীটোৰ এটা ৰহস্য হৈছে যে ইয়াত যিমান বৰষুণ দিলেও পানী জমা নহয় কেতিয়াও পানী জমা নহয় এইটো কিন্তু এটা সাংঘাতিক ভাবিবলগীয়া কথা তো তাত ভিতৰত গৈ আছোঁ বাবাজীজনক যদি কিবা পাৰোঁ সুধিব চেষ্টা কৰোঁ এয়া হ'ল অত্ৰয়মুনি আশ্ৰমৰ ভিতৰভাগ ইয়াৰে ৰহস্য মই বাবাজীজনক সুধি আছোঁ ইয়াৰে বাবাজীজনক মই ইয়াৰে বিষয়ে কিছু সুধি আছোঁ নজনা কথা তেখেতে ক'ব গোটেইখিনি যিমানখিনি পাৰে বাবাজী নমস্তে অত্ৰয়মুনি আশ্ৰমত শুনিছোঁ বহুত ৰহস্য আছে আপুনি অকণমান কৈ দিব ইয়াতে বহুত কাহানী আছে নাই কাহানী মানে এইটো সত্তৰ যুগৰ বস্তু আৰু এতিয়া অলপ লাহে লাহে এতিয়া উদ্ধাৰ হৈ আছে এই বস্তু আশ্ৰমটো 4টা বেদত লিখা আছে 4টা বেদত আছে আৰু এতিয়া বৰ্তমান এই অলপ লাহে লাহে আগবাঢ়ি গৈ আছে ইয়াতে যিমান বৰষুণ দিলেও পানী নাথাকে পানী গুচি যায় ক'ত যায় পাত্তাই নাই তাত নিৰ্ভৰতা নাই তোমাৰ পানীৰ কথাটো আৰু ইয়াতে তোমাৰ ৰামো আহিছিল লক্ষ্মণো ৰাম সীতা চবেই আহিছিল আহি পালে ইয়াতে যজ্ঞ কৰিলে যজ্ঞ কৰি ক'লে ব্ৰহ্মা বিষ্ণু আহিছিল ব্ৰহ্মা বিষ্ণু ইয়াতে আহি পালে ইয়াত তেওঁলোকক বালক বনাই ৰাখিছিল এতিয়া এইখিনি মানে কৰি তেওঁলোকেও গৈছে ইয়াতে দেৱগিলাক যিমান আছে দেৱ চবে দেৱ আহিছিলে আৰু আচলতে
কিন্তু ইমান ধুনীয়া যে ঠাই এখন আছে আমাৰ ইয়াত বহুত মানুহে গম নাপায় নাপায় এতিয়া লাহে লাহেকে গম পাই আছে আৰু ইয়াতে যজ্ঞ কৰা হয় কেতিয়া কৰা হয় এইটো যজ্ঞ হয় ৰামনৱমীতে হয় কেইবাৰ হয় এইটো হ'ল চৈত মাহৰ অষ্টমী দিনত বছৰত এবাৰ নে দুবাৰ বছৰে দুইবাৰকে হয় এটা তোৰ হেৰি আহি গৈছে গণেশ চতুৰ্দশী আহি গৈছে আৰু দুটা হয় এইখিনিয়ে আৰু ইয়াতে আহিব পাৰিব সকলোৱে আহিব অত্ৰিমণি আশ্ৰমৰ পৰিৱেশটো খুবেই ধুনীয়া হয় চাৰিওফালে আমাৰ চাহপাত বাগান আছে মাজতে আশ্ৰমখন আৰু ইয়াতে যজ্ঞ কৰা হয় তাত মই নামি গৈ আছোঁ বাৰু বাকী পৰিৱেশটো আপোনালোকক দেখাইছোঁ ধুনীয়া বতাহ বলি থাকে আৰু ইয়াত আপোনালোকে আহিলে ৰেষ্ট ল'ব পাৰে তেনেকুৱা বহা চিষ্টেম আছে আৰু চাৰিও চাইডে কেৱল চাহপাত বাগান ধুনীয়া এটা পৰিৱেশ আহিব কেতিয়াবা ইয়াৰ ৰহস্য বহুত বাবাজীজনে ক'লে মানে থুলমূলকৈ কৈছে বহুত মানুহ আহি আছে ইয়াতে যিহেতু আজি সোমবাৰ শাওণ মাহৰ মানুহ আছে তেখেত অলপ ব্যস্ত আছে মই ইমান সুধিব ভাল নালাগিল অলপমান সুধিলোঁ তেখেতে কৈ দিলে ব্যস্ততাৰ মাজতে সেইবাবে বাবাজীজনক বহুত বহুত ধন্যবাদ জনাইছোঁ মই এই ভিডিঅ'টিৰ জৰিয়তে তাৰপিছত যজ্ঞ কৰা ঠাইখিনিলৈ মই গৈ আছোঁ বাৰু বৰ্তমান মই ৰহস্যজনক পুখুৰীটোত ভৰি দিছোঁ ইয়াতে যজ্ঞ কৰা হয় বাবাজীয়ে কৈছে বছৰত দুবাৰকে আৰু এই পুখুৰীটোৰ এটা ৰহস্য হ'ল যে ইয়াত যিমান বৰষুণ দিলেও যিমান পানী আহিলেও ইয়াত পানী জমা কেতিয়াও নহয় সঁচাকৈ ভাবিব লগা কথা তো এবাৰ আহি চালোঁ শুনি আছিলোঁ তো আপোনালোকেও আহিব বহুত বেছি ধুনীয়া এটা পৰিৱেশ তো এয়া ৰহস্যজনক অত্ৰিমণি আশ্ৰমৰ পৰা আমি এতিয়া যাব ওলাইছোঁ ইয়াৰে ৰহস্য বহুত কিবা কিবি বাবাজীজনে অকণমান কৈছে মই ভিডিঅ'টোত আপোনালোকক কৈয়ে দিছোঁ আৰু এতিয়া ক'ব বিচৰা নাই তো ইয়াৰ পৰা যাওঁ বহুত দেৰি হ'ল মন্দিৰলৈ অহা প্ৰথমতে গ'লোঁ গৌশালা তাৰপিছত আহিলোঁ এই আশ্ৰমখনলৈ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা দিব আৰু ঠাইখিনি কেনেকুৱা পাইছে কমেণ্ট এটা দি জনাব তেতিয়া ভাল লাগিব আৰু শ্বেয়াৰ এটা কৰি দিব কাৰণ শ্বেয়াৰটো কৰিলে এই নেদেখা ঠাইখিনি সকলোৱে দেখিবলৈ পাব আৰু নজনা কথাখিনি অলপ হ'লেও জানিব পাৰিব মই যিখিনি পাৰিছোঁ অকণমান আপোনালোকক কিবা দেখাব চেষ্টা কৰিছোঁ বা জনাব চেষ্টা কৰিছোঁ ওচৰতে এনেকুৱা এটা ধুনীয়া এখন আশ্ৰম আছে যিহেতু মানে বহুতে গম নাপায় সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত দেখাব চেষ্টা কৰিছোঁ আপোনালোকক এটা মাত্ৰ শ্বেয়াৰ কৰি দিব সেই শ্বেয়াৰটোৱে কামত দি দিব কাৰণ বহুতে গম পাব ইয়াতো যে এখন এনেকুৱা আশ্ৰম আছে ধুনীয়া আৰু যজ্ঞ হ'লে ইয়াত আহিব পাৰিব বছৰত দুবাৰ হয় তো ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ নে কি কয় তো ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আজিলৈ আহিছোঁ বাই বাই